गिबियावनो प्राइम 24 हेडलाइन्स आरो बड'लेण्ड खौरां आरो ईसान निउसनिसिम जोंनि बाथौ धोरोमनिफ्राय गिबियावनो नोंथांमोनखौ खुलुमबाय। आफा इसोर बोराइ बाथौआ नोंथांमोनखौ गोथार गोथों लामाजों दैदेनथों आरो अरायबो नोंसोरनि साननाया जाफुंथों। आफा इसोरनि साननायाव आं गिबियावनो नोंथांमोननिसिम आफा इसोरनि बोर बिख'नानै बोर सारस्रिनाय जाबाय। खुलुमहरबाय आफा इसोरखौ सुंग्रोबाय गिबियाव। दिनै जोङो सेथि हाबाफारि हिसाबै बरदलैनि बे आब्दुलाराय बाथौ गौथुमा दिनै हाबाफारि हिसाबै खुंनो लादों। जोङो दिनै जोंनि गासै हाबाफारिया माखासे फुंनि आर'ज आरो जोंनि बेखेवनाय हाबाफारिया जानानै थांबाय। बिनिनो जोङो दिनै बाथौ दौरि गुरुफोराबो दिनै फुङावनो बयबो साखा फारायै रायजोफोरखौ लाफानानै माखासे आर'जखौ बादायखांबाय। बिदिनो जोंनि दिनै सि जौ होननानै बुङोब्ला सि माने जोंनि जिउ, जौ माने आफा इसोरनि बयनिख्रुइ गोजौसिन जों नुनो मोनै मिथि मोनै बे सिजौआनो जाहैबाय जोंनि बुहुमनि उजिगिबि बिफां हिसाबै जोङो जेरै जोंनि सिजौनि सिरिया सिरिबा सान अख्रां बार हा दै जों बेजों रुजुनाय जायो। सिजौनि सिरिया सिरिबा बर'नि आसाराबो आसारबा जोंनि आसारा जाहैबाय जोनोम आसार, दोरसिनाय आसार बे गिबिया जाहैबाय। बिनिनो जोनोम आसार, दोरसिनाय आसार, जोनोम आसार, सेंग्रा सिख्ला बैसो थामथि आसार, बोराय बैसो ब्रैथि आसार आरो जोबथि आसार आरो रुंख'नाय आसार, थैनाय आसार। बिनिनो जोंनि सिफुङाबो जोंजों गोबां सोमोन्दो दङ। सिफुंनि गरङा गरंबा जोङो बिदिनो जोंनि बाथौ धोरोमनि आसारजों बेहा सोमोन्दो दङ। जोंनि बाथौनि सिफुङाबो बेनिखायनो गरंबा जों लानाय जायो। जोंनि बे बाथौनि सिफुंनि गरंबाया जाहैबाय जोंनि गोजौनिफ्राय हमबोनानै जोंनाव खोमानि मोनसे, मेगननि मोनसे, गन्थंनि मोनसे, खुगानि मोनसे आरो जोंनि सिगारग्रा अंग मोदोमनि मोनसे, बेबायदि मोनबायै जोङो लाफानाय सिफुंजों जोंहा सोमोन्दो दङ। बेनिखायनो जोङो जोंनि एंगारनो हायै सिफुङाबो जोंनि बाथौ धोरोमजों मोनसे आंगो जोंनि धोरोमनि मोनसे बे सिफुङा जोंनि आंगो नागारनो हायै धोरोमनि मोनसे आंगो बाहागो। নমস্কাৰ জনালোঁ। আজি আমাৰ বৰদলনি ব্যাপ বাথৌ মহাসভাৰ আজি 16তম দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত আপোনালোকে খবৰ ল'বলৈ আহিছে। আমাৰ আজি সদৌ অসমতেই অল বাথৌ মহাসভাৰ অহাকালিলৈ মাঘ মাহৰ দ্বিতীয় পবিত্ৰ মঙলবাৰ, সেই মৰ্মে সেইটো সাঙুৰি লৈ আমাৰ আজি 24 তাৰিখ জানুৱাৰীৰ 2022 চনৰ আজি আমাৰ বৰদলনি ব্যাপৰ 16তম দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে আমি সেই পবিত্ৰ মঙলবাৰ তিথিটো পালন কৰিবলৈ যোজা কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী আমাৰ গেট মুকলি কৰি গ'ল আমাৰ বৰদলনি চেণ্ট্ৰেল কলেজৰ লেকচাৰাৰ মাননীয় শ্ৰীযুত স্বৰ্গীয় বসুমতাৰীদেৱে। আৰু দ্বিতীয় কাৰ্যসূচীৰ আমাৰ যিটো মেইন সভাস্থলী এইটো উদ্বোধন কৰি গ'ল আমাৰ বৰদলনি আঞ্চলিক কমিটিৰ বৰদলনি ব্লকৰ প্ৰেছিডেণ্ট মাননীয়া শ্ৰীমতী খেউমালী দৈমাৰীদেৱে। তাৰে পিছতে আমাৰ খোৱা বোৱা যিটো আয়োজন কৰা ভৱন এইটো মুকলি কৰি গ'ল আমাৰ এই নলবাৰী পঞ্চায়তৰ আঞ্চলিক সদস্য মাননীয় শ্ৰীযুত দীপক মুছাৰীদেৱে। তাৰ লগে লগে আমি আজিৰ অভয়পুৰ গাঁৱৰ আজি প্ৰথম কাৰ্যসূচীৰ আমাৰ মন্দিৰত আলাইখুংৰি বাথৌ চিবিচালিত আজি আমাৰ প্ৰাৰ্থনা আৰম্ভ কৰিছে, আৰজ আৰম্ভ কৰি আছে। ইও প্ৰায় একেৰাহে চলি আছে, খুব সুন্দৰভাৱে আমাৰ কাৰ্যসূচী লৈ গৈ আছে। আৰু আজি আমাৰ 11টা বা 12টা বজাৰ পৰাই আমাৰ বৰদলনি আঞ্চলিক কমিটিৰ যিটো কমিটিৰ আণ্ডাৰত যিমানেই গাঁও থকা হওঁ আমাৰ গ্ৰুপ আৰজ বাদাই নাই, তাৰ মানে কম্পিটিশ্যন আছে, আৰজ বাদাই প্ৰাৰ্থনা কম্পিটিশ্যন আছে, ছিংগুল প্ৰাৰ্থনা কম্পিটিশ্যন আছে। তাৰে আমাৰ আজি দ্বিতীয় কাৰ্যসূচী মৰ্মে সেইটো যাব, সি আমি সুকলমে চলাই যাব পাৰি বুলি আমি আশা কৰিছোঁ। নিশ্চয় প্ৰতিটো গাঁৱৰ পৰাই জাক জমকে আহিছে। ক'ভিড প্ৰট'কলটো মানি হ'লেও বা সেইটো ছ'চিয়েল ডিষ্টেঞ্চটো মানি
আমি সুন্দৰভাৱে কাৰ্যকালটো কিছুমান কিবাটো কৰি যাম বুলি ভাবিছোঁ আশা কৰিছোঁ আমাৰ বাথৌ মহাসভাৰ সমূহ বাথৌ প্ৰেমীসকলে আহি পিনে আমাৰ যিটো সভাস্থলীত আহি পিনে জাক জমকতামূলক উদযাপন কমিটিক বা আমাক উদগনি দিছে তেখেতলৈ আমি শলাগ ল'ব লাগিব এই আশা কৰিছোঁ আমি সুন্দৰভাৱে যদি আমাৰ আঞ্চলিক কমিটিৰ পৰা যদি সদূৰ আমাৰ বিশ্ব দৰবাৰত আমি বাথৌ মহাসভাক যাতে বাথৌ ধৰ্মীয়ক যাতে প্ৰসাৰ কৰিব পাৰোঁ বা আগুৱাই নিব পাৰোঁ তাৰ বাবে আমি প্ৰস্তুত কৰি আছোঁ লগতে আমাৰ এই সদৌ বাথৌ মহাসভাৰ দাবীত বা আমাৰ অসম চৰকাৰৰ যিটো আমাক খুব অনুপ্ৰেৰণা দিয়াত আমাৰ কালিলৈ মাঘ মাহৰ দ্বিতীয় পবিত্ৰ মঙলবাৰটো আমাৰ পবিত্ৰ মঙলবাৰ হিচাপে পালন কৰি আহি আছে সেই মৰ্মে কালি আমাৰ অসমতে গোটেই অফিচসমূহ যিটো কাৰ্যকাল বন্ধ ঘোষণা কৰি দিয়া আছে কিন্তু যোৱা আজি 3 বছৰ হ'ল এই বন্ধ ঘোষণা কৰা কালি সম্পূৰ্ণ আমাৰ যিটো বাথৌ গোঠাৰ স্থান দ্বিতীয় মঙলবাৰ গোঠাৰ স্থানটো আমাৰ অফিচিয়েলি বন্ধ হিচাপে ঘোষণা কৰা হৈছে সেয়ে আমি অসম চৰকাৰক আমি নথৈ আমি ধন্যবাদ দিব লাগিব তেখেতসকলে যে আমাৰ ধৰ্মীয় কিছুমান নিয়ম নীতিটো পালন কৰিবৰ কাৰণে সুবিধা দিছে ৰাইজক সুবিধা দিছে বা আমাৰ ধৰ্মীয় কিছুমান নিয়ম নীতি প্ৰচাৰ কৰিবৰ কাৰণে সুবিধা দিছে তাৰ বাবে অসম চৰকাৰ আমি নথৈ আমি ধন্যবাদ দিব লাগিব তেখেতসকলে আমাৰ অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মাক আমি নথৈ আনন্দিত কৰিছোঁ বা তেখেতক আমি প্ৰণাম জনাইছোঁ যিহেতু আমাৰ সদৌ বাথৌ মহাসভাৰ তেজপুৰ ঠেলামৰাত খুব মানে বৃহৎভাৱে মাছ গেদাৰিং হিচাপে আয়োজন কৰা হৈছিল কিন্তু দুৰ্ভাগ্যবশত কোভিড প্ৰট'কলৰ কিছুমান নিয়ম নীতিৰ উলংঘা কৰিব নোৱাৰাত বা কোভিড প্ৰট'কলৰ পৰাত আমি সেই চেণ্ট্ৰেল কমিটি সেই আয়োজন বা সেই সভা কেঞ্চেল কৰিছে চিফ মিনিষ্টাৰৰ আদেশ মতে তাৰমানে এইটো পষ্টপন কৰা হৈছে সদূৰ যে কোভিড প্ৰট'কল যদি সাম খাটে পুনৰ আকৌ সেইটো আয়োজন কৰিব পৰা সিদ্ধান্ত ল'ব বুলি আমি ভাবিছোঁ আৰু